অ' ৰূপহী ঘৰত আছানে? অ' ৰূপহী অ' ৰূপহী কি কৰি আছা? হ'ব দিয়া তুমি কাম কৰি থাকা। মই এনেই গাখীৰ নিব আহিছিলোঁ যে ভাবিলোঁ এই ৰূপহীৰ ওচৰত এবাৰ সোমাই যাওঁ, সেয়েহে সোমালোঁ। তুমি কাম কৰি আছা, কিনো কথা পাতিম আৰু। এই আমাৰ ওচৰৰ যে পমিলা সিহঁতৰ ঘৰৰ পৰাই লৈছোঁ। গাখীৰ নোলায়, তেওঁ লৈছোঁ আৰু এপোৱা এপোৱাকৈ দিছে আৰু। মইনো গাখীৰ কিনি ললো দি পানী হয় কিনো কবা 50 টকা লিটাৰ লয় লিটাৰ 50 টকা তাকে আকৌ পানী মই আপুনি বহা মাছা অকণ মনাংগ নেলাগে দিয়া ৰূপহী, চাহ নাখাওঁ মই। তোমাৰ কামহে ক্ষতি হ'ব দেই। তুমি কাম কৰি থাকা, মই যাওঁগৈ। একো নহয়, বহক একা যেতিয়া যাক নহ'লে কামখিনিও কৰিব পায়।